অসম ভাৰতৰ এখন প্ৰসিদ্ধ ৰাজ্য, য'ত বিভিন্ন ভাষা-ভাষী লোকৰ লগতে বিভিন্ন ধৰ্মৰ লোক একেডাল এনাজৰীত সম্প্ৰীতিৰে বান্ধ খাই থকাৰ সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। এই বৰ্ণময় অসমখনৰে শোণিতপুৰ জিলাৰ জীয়াভৰলী নৈ পাৰত অৱস্থিত জামুগুৰিহাট। বিশ্ব ঐতিহ্য বাৰেচহৰীয়া ভাওনাকে ধৰি জামুগুৰিহাটত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অৱস্থিত। ইয়াৰে এক আস্থা আৰু ভকতিৰ প্ৰতীক স্বৰূপে খ্যাত জামুগুৰিহাটৰ বুঢ়াগোসাঁই দেৱালয়। জামুগুৰিহাটৰ পৰা প্ৰায় 9 কিলোমিটাৰ উত্তৰ পশ্চিমে আৰু জীয়াভৰলী নৈ পাৰত নিচেই কাষতে থকা নন্দিকেশ্বৰ গাঁৱত এই পবিত্ৰ দেৱালয় অৱস্থিত। লোকবিশ্বাস অনুসৰি বুঢ়াগোসাঁইৰ দেৱালয়লৈ যিসকল শৈৱ ভক্তৰ আগমন ঘটে তেওঁলোকৰ মনোবাঞ্ছা অতি ফলপ্ৰসূ হয়। এই দেৱালয় স্বৰ্গদেউ ৰুদ্ৰসিংহই 1697 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই দেৱালয়ৰ লগতে এটি পুখুৰীও খনন কৰি গৈছে। বৰ্তমান সময়ত এই পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ, কাছ দেখিবলৈ পোৱা যায়। দেৱালয়খনৰ মূল গৃহত এটি সুৰংগও দেখা পোৱা যায়। কি কাৰণত এই সুৰংগটি খনন কৰা হৈছিল তাৰ কোনো সঠিক তথ্য বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই। তথ্যমতে সুৰংগটিয়ে মূল গৃহক পুখুৰীৰ লগত সংলগ্ন কৰি ৰাখিছে। লোকবিশ্বাস অনুসৰি কোনো পবিত্ৰ দিন বা ক্ষণত পুখুৰীৰ কাছই মূল গৃহত উপস্থিত ভক্তক দৰ্শন দিয়ে, যিয়ে ভক্তৰ লগতে গাঁওখনৰ সুসংবাদ কঢ়িয়াই আনে। দেৱালয়ৰ ভাগত শিৱৰাত্ৰি, ফাকুৱা, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগতে বহাগৰ প্ৰথম সপ্তাহত 4দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ উদযাপন কৰে, যাৰ বাবে দেৱালয়খন সকলো ধৰ্মৰ প্ৰতি থকা ঐক্যভাৱ আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। সময় সাপেক্ষে অসমৰ ধৰ্মীয় অনুষ্ঠানবোৰত ভক্তৰ সংখ্যা বৃদ্ধি
পাইছে যদিও দেৱালয় বা পৌৰাণিক ঐতিহ্যৰ বাৰ্তা বহনকাৰী ধৰ্মীয় অনুষ্ঠানবোৰৰ প্ৰতি আগ্ৰহী হোৱা নাই। জামুগুৰি হাটৰ বুঢ়াগোসাঁই দেৱালয়ৰ দৰে জামুগুৰি হাটত অনেক পৌৰাণিক ধৰ্মীয় অনুষ্ঠান আছে আৰু সেই ধৰ্মীয় অনুষ্ঠানবোৰ তাৎপৰ্যও যথেষ্ট আছে। আমি যুগুত কৰা দুটি অৱলোকনটিত যদিও বিভিন্ন কথা ৰৈ গৈছে, আমি মাত্ৰ ক্ষুদ্ৰ চেষ্টাহে কৰিছো আৰু আমাৰ অৱলোকনটি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।